হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? স্বাগতম জনালোঁ মোৰ অন্য এটি মিনি ব্লগলৈ। এয়া আমি আজি গৈ আছোঁ মোৰ বান্ধৱী আৰু ভণ্টিকেইজনীৰ লগত লগে ভাগে এসাঁজ খাবলৈ বুলি বগৰী চাপৰি বনভোজস্থলীলৈ। সোমাই গৈ আছোঁ এতিয়া ভিতৰলৈ। সোমাই গৈ কেইখনমান দোকান আৰু লগতে সৰু ল'ৰা ছোৱালীবোৰ খেলাৰ কাৰণে সুবিধাও আছে ইয়াত। ইমান মানুহ হৈছে ইয়াত, বহিবৰ কাৰণে আমি ঠাই বিচাৰি ফুৰিছোঁ। চাওকচোন লগৰকেইজনী। ভালেমান ডোখৰ যোৱাৰ পাছত ফাইনেলি বহি খাবৰ কাৰণে ঠাই পালোঁ। এয়া আহি চাহ, চিপছ আৰু লগতে ডিম খালোঁ। তাৰ পাছত টেঙা কাটিব ধৰিলোঁ আমি আটাইকেইজনীয়ে। চাওকচোন ইমান ধুনীয়াকৈ দাদাকেইজনে ঢোল তাল বজাই বিহু নাচি আছে। আৰু তেওঁলোকে আমাক নাচিব মতাত আমিও তেওঁলোকৰ লগত অলপ নাচি দিলোঁ আটাইকেইজনীয়ে। আৰু এতিয়া আমি আটাইকেইজনী লগতে অলপ নাচিলোঁ। নাচিব নাজানো যদিও নতুন বছৰ বুলি অলপ ফূৰ্তি কৰিলোঁ। বিহু নচা বুলি ক'লে কোনেনো ৰ'ব পাৰে। সেয়েহে ওচৰতে থকা বৌকেইজনীও আমাৰ লগতে নাচিবলৈ বুলি আহিলে।
এতিয়া আমি যাবলৈ বুলি ওলালোঁ বগৰী চাপৰিৰ পৰা। ভিডিঅ'টো ইমানেই আছিল। যদি চাই ভাল পায় মোৰ ভিডিঅ'টো, মোৰ চেনেলটো প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।